নমস্কাৰ বন্ধুসকল, পলাশ কেছত ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এনে এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ মাজত মই আহিছোঁ। ভিডিঅ'টো কেনেকুৱা হ'ব আপোনালোকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰোঁ। গাড়ীখন ওলোৱা আছে, গাড়ীখন লৈ ল'লোঁ। গাড়ীখন লৈ যাম, ষ্টাৰ্ট দিলোঁ, যাওঁ গাড়ীখন লৈ যাম। আপোনালোকক কি বস্তু দেখাওঁ ভিডিঅ'টোত দেখা পাব। ভিডিঅ'টো চাই থাকক। ফাইনেলি আহি পালোঁ। ভিডিঅ'টোত কি দেখুৱাম আপোনালোকে চাই থাকক। আহি পালোঁ, এয়া ৰিহাবাৰীৰ কালদিয়া নদীৰ ওপৰত থকা গেটখন। এইখন গেটখন কেনেকুৱা লাগিল বন্ধুসকল। এইখন গেট আপোনাৰ আকৌ 10খন আছে গেট। বৰ্তমান পানী গেট বন্ধ কৰা আছে, বৰ্তমান খৰালি মাহ না, খৰালি মাহৰ কাৰণে এইকাৰণে কালভাৰেদি পানী এৰা দিয়া হৈছে। এইকাৰণে বৰ্তমান গেটকেইখন বন্ধ কৰা হৈছে, কালভাৰেদি পানী দিয়া হৈছে। সেইকাৰণে মেইন কালদিয়া নদীৰ গেটকেইখন বন্ধ কৰি পথাৰত পানী নোহোৱাৰ কাৰণে কালভাৰেদি পানী এৰা দিয়া হৈছে। এই গেটকেইখন এনেকৈ নমাই দিয়ে, এই মেচিন আছে এনেকুৱা। আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আশা ৰাখিল। ধন্যবাদ।